নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমি ৰামদিয়া ৰাসত প্ৰৱেশ কৰিয়ে পুত্ৰ কিয়াঞ্চে এখন জিচিপি কিনি ল'লে। কিতাপৰ বিপণী দেখি পুত্ৰ কিয়াঞ্চৰ চৰিত্ৰ গঠনত সহায়ক হ'ব বুলি 3খন কিতাপো কিনিলোঁ। কিতাপৰ বিপণীখনত লিখা থকা দেখিলোঁ লাইটৰ পোহৰে এটা কথাহে পোহৰাই তোলায়, কিন্তু কিতাপ এখন গোটেই বিশ্বখন পোহৰাই তোলায়। পুৰুৰ বজাৰ ৰামদিয়া ৰাসৰ বিশেষ আকৰ্ষণ। এখন যে মিনি ফেঞ্চি বজাৰ। এয়া ৰাসৰ মূল ক্ষেত্ৰ। কাৰ্টুন শ্ব'বোৰত বাল গণেশ বা বাল কৃষ্ণই স্থান দখল কৰিছে। ঠিক ৰামদিয়া ৰাসত ভগৱানৰ মূৰ্তিৰ লগত কাৰ্টুন চৰিত্ৰ মটু পটলুৱে স্থান দখল কৰিছে। তাৰে মাজতে নাগাৰা নাম ধনাৰ মাক পেপে স্থান নাপালে। হিন্দু ধৰ্মত 12 মাহত 13 তিথি, সেইবাবে নাই সন্ত্ৰাসবাদৰ ভেটি। অলপ ঘূৰি ফুৰি ট্ৰেইনত উঠিলোঁ, যিহেতু আমি সপ্তাহৰ শেষত উইকেণ্ডৰ বাবে ডিস্কোভাৰত যাব নোৱাৰোঁ, সেইবাবে উৎসৱ পাৰ্বণবোৰ উপভোগ কৰি থাকোঁ। ট্ৰেইনত উঠি হেঁপাহ নপলাল পুত্ৰ কিয়াঞ্চৰ, সেইবাবে আকৌ 60 টকা দি গাড়ীত উঠিল সি। শেষত অহাৰ সময়ত কিয়াঞ্চৰ স্কুলৰ মিছক দেখি মিছুৰ কোলাত উঠিলে, লগতে আমিও ঘৰলৈ যাত্ৰা কৰিলোঁ। সদৌ শেষত হয়গ্ৰীৱ মাধৱৰ শ্ৰী চৰণত আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।